কি ভৰাই চাব ইয়াত আছে জলকীয়া ৰুবৰ কাৰণে ভোট জলকীয়া ৰুবৰ কাৰণে এইবোৰ ছাই জুই জ্বলোৱা ছাই আছে ইয়াত শুকান গোবৰ বালি মাটি তাৰপৰা গছৰ পাত পচা গছৰ পাত এইবিলাক ভোট জলকীয়া ইয়াত পুলি ৰুবৰ কাৰণে মাটিটো এনেকৈ বনাই লৈছোঁ ঠাণ্ডা কালি যদি ডাইৰেক্ট জেগাত ৰুই দিওঁ মৰি থাকে কুঁৱলীত সেইটো কাৰণে অলপ দিন ৰাখিব লাগিব পুলিটো ডাঙৰ কৰি তাৰপাছত ৰুই দিব পাৰিম ঠাণ্ডা অকণমান যাব গৰম হ'ব তেতিয়া ন তেতিয়া গৰম হ'ব গৰম অহাৰ লগে লগে ৰুই দিব পৰা যাব ভোট জলকীয়া আমি ঘৰৰ এতিয়াও খাই আছোঁ আমি জলকীয়া কিনি নাখাওঁ এনেকৈ পুলিটো ডাঙৰ কৰি ল'লে ইয়াত এনেদৰে পুলিবিলাক বনাই থৈছিলোঁ পচাই এতিয়া ডাঙৰ হ'ল যে এইবিলাক এতিয়া গিলাচত ৰুই দিব পাৰিম ডিছপ'জেল গিলাচত ৰুই দিলে পুলিবিলাক নমৰে আৰু ইয়াত এনেদৰে এতিয়া ৰুই দিছোঁ গিলাচটো ফালি ডিছপ'জেল গিলাচটো ডাইৰেক্ট ফালি জেগাত লগাই দিলে বহাই দিম আৰু এইটো পুলি মৰা চান্স নাথাকে আৰু